খাই লৈ কেনেকুৱা লাগিছে ক'বচোন। হেল্ল' নমস্কাৰ। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ ওলাইছোঁ। আজি মাছৰ চৰচৰী বনাম বুলি ভাবিছোঁ। মাছৰ চৰচৰী বনাবৰ কাৰণে মই প্ৰথমতে এয়া ল'লোঁ। মই বগা সৰিয়হ লৈছোঁ 3 চামুচ, বগা সৰিয়হ 2 চামুচ, ধনিয়া লৈছোঁ, পুষ্টদানা লৈছোঁ মই 2 চামুচ আৰু কাজু লৈছোঁ। তাৰপাছত লৈছোঁ মই নহৰু, আদা, শুকান জলকীয়া 3টা আৰু বিলাহী। মাছখিনি ঠাণ্ডা দিন কাৰণে মছলা দি খাম বুলি ভাবিছোঁ। মই কিন্তু এটা বিলাহী লৈছোঁ, বিলাহীৰ গুটিকেইটা পেলাই দিম। গুটিকেইটা পেলাই দিলে টেঙা সোৱাদটো নাথাকে। এতিয়া মই মাছখিনি আধা ভজা কৰি ল'ম। প্ৰথমতে মই মাছখিনি আধাখিনি ভজা কৰি ল'ম। এইখিনি আগতীয়াকৈ পিচি লওঁ মছলাখিনি। তাৰপিছত বিলাহী গুটি গুচাই লৈছোঁ মই, টেঙাৰ সোৱাদটো যাতে নাহে। আৰু ইয়াতে আদা, নহৰু আৰু পিঁয়াজৰ ঠাৰি অকণমান লৈ লৈছোঁ মই, একেলগে পিচি লৈ লওঁ। মছলাখিনি পিচি হ'ল। মাছখিনি আধা ভজাকৈ ভাজি ল'ম। মাছখিনি ভাজি হ'ল, আধা ভজা কৰি ল'লোঁ। এতিয়া কেৰাহীত তেল দিছোঁ আৰু এইপিনে পিঁয়াজৰ ঠাৰিখিনি কাটি লৈছোঁ, এইখিনি দি দিম এতিয়া। পিঁয়াজৰ ঠাৰিখিনি ভাজি হ'ল, মছলাখিনি মই দি দিলোঁ। জলকীয়াৰ গুড়া, জালুকৰ গুড়া অলপ দি দিলোঁ। কম জুইত মই মছলাখিনি ভাজি আছোঁ। মছলাখিনি ভাজি হোৱা নাই এতিয়ালৈকে। মছলাখিনি ঢালি হ'ল, এতিয়া ইয়াতে অলপ গৰম পানী দিম। মই ঢাকনখন দি দিলোঁ। মছলাখিনি মাছখিনি দি দিলোঁ। এই জলকীয়াকেইটা ফালি ফালি দি দিছোঁ, গোটাই গোটাই এনেকৈ দি দিছোঁ। যাৰ যেনেকৈ খাবলৈ মন যায় তেনেকৈ খাব পাৰিব। এতিয়া ঢাকনখন দি দিম। মাছৰ চৰচৰী হৈ গ'ল। ইয়াতে এতিয়া অলপমান ধনিয়া গুড়া দি